অধ্যক্ষ মহোদয়, আজি বিজেপি দলক প্ৰশ্ন কৰিব খোজো। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী আছিল। 16 জনকৈ BSFক বৰাইবাৰীত কাটি টুকুৰা টুকুৰ কৰা হ'ল। কিয় নিলজ্জভাৱে বৰাইবাৰীৰ পৰা প্ৰত্যাৱৰ্তন কৰিলে? কিয়? আজি তেওঁলোকে আমাক কৈছে যে তৰুণ গগৈ আপুনি কিয় বৰাইবাৰী উদ্ধাৰ কৰিব নোৱাৰিলে? আপুনিতো চেষ্টা কৰিছিল। 16 জনকৈতো BSF পঠাইছিল, বাংলাদেশতো আক্ৰমণ কৰিছিল। যদি কাৰ্গিলত ভাৰতৰ সেনা যদি তেতিয়া সফল হ'ব পাৰিছিলে, আজি বৰাইবাৰীত প্ৰফুল্ল কুমাৰ মহন্ত আৰু অটল বিহাৰী বাজপেয়ী কিয় সফল হ'ব নোৱাৰিলে? গতিকে আজি যদি কোনোবাই কংগ্ৰেছ চৰকাৰক একিউজ কৰে যে আমি মাতি দিছো, তেনে অধ্যক্ষ মহোদয় ভাৰতৰ বিভাজনৰ ঐতিহাসিক পটভূমি জানিব লাগিব। এনে অধ্যক্ষ মহোদয় কথা ক'লে নহ'ব নহয়। এতিয়া তৰুণ গগৈ ডাঙৰীয়াই যিখন চুক্তি কৰিলে বা মনমোহন সিং ডাঙৰীয়াই যিখন চুক্তি কৰিলে, ৰেডক্লিফে যাক পাকিস্তান বুলি কৈছিল, তাৰ পৰা 700 একৰ মাটি অসমত যোগ হ'ল। এতিয়া উত্তৰ ঠিক যে 1947ৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্টত যি মাটি পাকিস্তান বুলি কৈছিল, সেই মাটি ভাৰতৰ লগত যোগ হ'ল। অধ্যক্ষ মহোদয়, এতিয়া এইখন হাউচে তৰুণ গগৈ ডাঙৰীয়াক প্ৰশংসা কৰিব লাগে নে তৰুণ গগৈ ডাঙৰীয়াক সমালোচনা কৰিব লাগে? অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে বহু বছৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে, কিন্তু তেওঁলোকে যেতিয়া দেশ চলাইছিলে কেতিয়াও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি যেনেকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান জনাইছে, আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াক বাদ দি কোনেও গোপীনাথ বৰদলৈ দেৱক এনেকে সন্মান জনোৱা নাছিল।